নমস্কাৰ বন্ধুসকল, স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম সাপৰ মণিৰ বিষয়ে। অৰ্থাৎ সাপৰ মণি থাকে নে নাথাকে, ইয়াৰ আচল ৰহস্যটো কি, জানিলে আপোনালোকো আচৰিত হৈ যাব পাৰে। তেনেহ'লে আহক সেই বিষয়ে জানিবলৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমানৰ মতে এটা কবৰা বা ফেটি সাপ 100 বছৰ জীয়াই থাকিলে তাৰ মূৰত থকা বিষগ্ৰন্থিটো কঠিন হৈ শিলৰ দৰে শক্তিশালী হৈ মণি হৈ পৰে বুলি বিশ্বাস কৰে, আৰু এই মণিটোৰ বহুতো মূল্যৱান আছে বুলি বিশ্বাস কৰে। আৰু এই ঘটনাটো অকল ভাৰততে নহয়, বিশ্বৰ বহুতো দেশত আৰু ইয়াৰ সংস্কৃতিত বিয়পি পৰিছে। তেনেহ'লে আচল কথাটোনো কি, জানো আহক। সাপবোৰ আচলতে নিৰ্দিষ্ট সময়লৈকেহে জীয়াই থাকে। এটা অজগৰ সাপ বা পাইথনে 40ৰ পৰা 45 বছৰহে জীয়াই থাকিব পাৰে। একে সময়তে ভাৰতত পোৱা ভাৰতীয় ফেটি সাপ বা কবৰাবোৰে 23 বছৰলৈকেহে জীয়াই থাকিব পাৰে। আপোনালোকে হয়তো জানি আচৰিত হ'ব যে এই পৃথিৱীত এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ দীৰ্ঘজীৱী সাপটো হৈছে এটা পাইথন, মানে অজগৰ সাপ, যাক ৰেইনবো বুৱা নামেৰে জনাজাত। আৰু এই সাপটো এটা পিঞ্জৰাত ৰখা হৈছে। বন্ধুসকল, মুঠতে এতিয়ালৈকে মানুহে সাপৰ ওপৰত কৰা অধ্যয়নৰ অনুসৰি কোনো ধৰণৰ সাপে 100 বছৰ জীয়াই থাকিব নোৱাৰে বুলি ঘোষিত হৈছে। গতিকে বন্ধুসকল, সাপৰ মণি থকাটো এটা সম্পূৰ্ণ অন্ধবিশ্বাস, যিটো আমাৰ সমাজৰ বাবে অতি বিপদজনক। সাপৰ কোনো ধৰণৰ মণি নাথাকে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব, যাতে মোৰ ভিডিঅ'বোৰ আপুনি আগতীয়াকৈ উপভোগ কৰিব পাৰে। ধন্যবাদ।